সকলোকে কেনেকৈ আৰু এটা কৃষ্ণ মন্দিৰ আছে, এইটো দেখুৱাব নোৱাৰিম মই, আমাৰ এইটো গাঁৱৰ ৰাস্তাটো। ধুনীয়া মূৰ্তি চাই থকা বছৰ সকলোৰে ভালে ভালে যায়, সেয়ে কামনা কৰিছোঁ সকলো। আপোনালোকে ৰাতিপুৱা কি কি কৰিলে জনাবচোন। কৰি আহিছে চাকি জ্বলাবলৈ, চাওকচোন। মূলৰ কথাখিনি পাতিছোঁ আৰু আপোনাৰ লগত। চাকি দিয়া হৈ গ'ল, এতিয়া ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। এইবিলাক মামন আমাৰ ধোৱা নাই আমাৰ জানে মায়ে, মই আহি পাওঁতে দেৰি হৈছে। সকলোকে